স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক ভালে আছে, মোৰো ভালে। আজিৰ দিনটোনো কি কৰোঁ আপোনালোক দেখাম, তো ভিডিঅ'টো শেষলৈকে চাই যাব। এতিয়া ৰাতিপুৱা চাহ খাবৰ কাৰণে আছে ব্ৰেড আৰু ঠেকুৱা পিঠা বুলি কয়, গতিকে আমি চাহটো খাই লওঁ। বতৰটো অকণ ভাল কৰিছে আৰু কাপোৰখিনি ৰ'দত দি ল'ম আৰু শেষলৈকে চাই যাব। বুবলু তাৰ নামটো কি কৈ দিয়াচোন, অৰ্ণৱ ধৰ। এই কাপোৰটো বাৰ হয়, তাই নতুনকৈ আনিছে, তো মোক পিন্ধি চাব ক'লে, তো সেইকাৰণে মই পিন্ধি চালোঁ দেই। এনেই থকাতকৈ ভাবিলোঁ এনেই ৰিলছ ভিডিঅ' বনাওঁ, লগতে ভিডিঅ' অকণমান কৰিম, তো আপোনালোকে চাই দিব ভিডিঅ'টো শেষলৈ। চৰাই বাহে ললে মইনা গছৰে খুৰুঙত গছৰে। দেখিছে গধূলি সময়ত এতিয়া বজাৰলৈ যাব লৈছোঁ, কি কৰোঁ আপোনালোক দেখাম, ভিডিঅ'টো শেষলৈকে চাই যাব। বজাৰলৈ গৈ আছোঁ, দেখাওঁ গৈ আছোঁ টিকেট কাউণ্টাৰ, টিকেট কাটিবৰ কাৰণে। যিহেতু এতিয়া চিনেমা টিপুলাৰখন চলি আছে, তো টিপুলাৰখন চাবৰ কাৰণে আমি টিকেট কাটিব গৈছোঁ। টিকেট পাওঁ নে নাপাওঁ আৰু ভাবি লৈছোঁ, তো টিকেট পালোঁ, যিহেতু আছে 8টাৰ পাছত, তো সেইকাৰণে ভাবিলোঁ আমি অলপমান বজাৰ কৰি লওঁ, যিহেতু বাৰ বাৰ্থডে আছে, তো সেইকাৰণে আমি অলপমান বজাৰ কৰি লওঁগৈ। আপোনালোকক দেখাম কি বজাৰ কৰোঁ, তো ভিডিঅ'টো একেলগে চাই যাব। এতিয়া আমি সোমাই আছোঁ বিশালত। ভাবিলোঁ আপোনালোকক বিশালৰ পৰিৱেশটো দেখাই দিওঁ। ইয়াত দেখিছেনে মানুহৰ ভিৰো বেছি হৈছে, যিহেতু বিহু ওচৰ পাইছেহি, প্ৰায় মানুহ বজাৰ কৰিবৰ কাৰণে বিশাললৈ আহিছে, তো ভিডিঅ'টো শেষলৈকে চাই যাব। আমি এতিয়া কেক ল'বৰ বাবে লেটছ গ'ত সোমাইছোঁ, আৰু যিহেতু বাৰ বাৰ্থডে আছে, তো সেইকাৰণে কেকটো ইয়াৰ পৰাই লৈ ল'লোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। এতিয়া আমি গৈ আছোঁ, পিংকাৰ বাৰ্থডে আছে, আমিতো তাইক নকওঁ, সেইকাৰণে আমি মনে মনে এতিয়া গিফ্ট কিনিব গৈ আছোঁ। কেকটো হৈ গ'ল, তো এতিয়া দেখাম আৰু আপোনালোকক কি গিফ্ট ল'ম, চাই দিব। আমি খলিকে তাইৰ বাবে কুৰ্তা এটাই ল'লোঁ, যিহেতু আমাৰ টাইম হৈ গ'ল, সেইকাৰণে আপোনালোকক দেখাবলৈ নহ'ল। তো এতিয়া আমি গৈ আছোঁ চিনেমা হল, চুহমত আমি চাম, তো এতিয়া আমি ভিতৰত সোমাইছোঁ আৰু John. Would you like to come to my place for a coffee before I drop you home? पूछ रही है कॉफी पीने घर आओगे? I would offer to drop you too, but it's
হৈ গ'ল, আমি এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। যিহেতু বাৰ বাৰ্থডে আছে তো সেইকাৰণে সোনকালে ঘৰলৈ গৈছোঁ আৰু গৈ পাই আমি ষ্টাৰ্ট কৰি দিলোঁ ডেক'ৰেশ্যন কৰাত। তো এতিয়া তাইক মাতিম আৰু 12টা বাজিলে। তো বাৰ্থডে কাটিব, কেক কাটিব তাই, যিহেতু তাইৰ জন্মদিন। তো সেইকাৰণে ভিডিঅ'টো সকলোকে চাই যাব। Happy birthday to you, Pinky! Happy birthday! আজি মোৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে আপোনালোকে ভাল পালে প্লিজ তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।